Hello বন্ধু বান্ধৱীসকল এয়া চাওক এয়া ভাৰ্মি কম্পোজ এয়া পটাছ এয়া এপছন সল্ট আৰু এয়া হ'ল NPK গতিকে এইখিনি ফুলৰ সাৰ হয় এটো ৰাসায়নিক সাৰ যেটো কেমিকেল সাৰ বুলি কওঁ আমি বজাৰত পোৱা যায় গতিকে মই অৰ্গেনিক সাৰৰ বিষয়ে অলৰেডি ভিডিঅ' দিছিলোঁ তেতিয়া মোক সুধিছিল কমেণ্ট কৰিছিল যে ৰাসায়নিক সাৰৰ ওপৰত ভিডিঅ' দিবচোন কেনেকৈ ড্ৰাই কৰি শুকানকৈ ৰাসায়নিক সাৰ মিক্স কৰি কেনেকৈ ফুলৰ গুৰিত দিব লাগে সেই বিষয়ে মোক জনাবলৈ কৈছিল ভিডিঅ' দিবলৈ কৈছিল গতিকে মই আজি ভাবিলোঁ সেইখিনি ড্ৰাই ৰাসায়নিক সাৰ কেনেকৈ মিক্স কৰি পেলাই কেনেকৈ বনাই ফুলৰ গুৰিত দিব পাৰি কি প্ৰফিট হয় ইয়াৰ পৰা ফুলৰ কেনেকুৱা গ্ৰোথ হয় সেইখিনি বিষয়ে মই টিপছ কেইটামান আপোনালোকক দেখুৱাই দিওঁ গতিকে ভালদৰে চাব আপোনালোকে শুনিব আৰু এনেকৈয়ে ড্ৰাই ফাৰ্টিলাইজাৰেও ফুলৰ গ্ৰোথ আনিব পাৰি গতিকে কমেণ্ট পোৱাৰ বাবে মই ভাবিলোঁ এইখিনি মই দেখুৱাই দিওঁ অৰ্গেনিকৰ বিষয়ে মই অলৰেডি ভিডিঅ' দি থৈছোঁ বা লিকুইডৰ বিষয়েও ভিডিঅ' দি থৈছোঁ গতিকে সাৰ বহুত প্ৰকাৰে দিব পাৰি ফুলত গতিকে মই বহুত প্ৰকাৰে দিব পাৰি গোটেইখিনি ভিডিঅ' সবখিনি একেলগে কোৱাটো অলপ টান হয় সেইবাবে মই অলপকৈ দেখুৱাইছোঁ আজি অকণমান মই এই ড্ৰাই ফাৰ্টিলাইজাৰ কেমিকেল যিখিনি আমি বজাৰৰ পৰা আনো সেইখিনি কেনেকৈ মিক্স কৰি ফুলত দিব পাৰি তাৰে মই আপোনালোকক জনাইছোঁ গতিকে সকলোৱে চাব ভিডিঅ'টো চাওক মই আৰম্ভ কৰোঁ আহকচোন সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাই মোৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ এইখিনি হ'ল মোৰ ভাৰ্মি কম্পোজ আৰু মোৰ গোবৰ নাই শুকান গোবৰ নাই শেষ হৈ গ'ল এইখিনি ভাৰ্মি কম্পোজ হয় আৰু এইখিনি হ'ল পটাছ এইটো হ'ল এপছন সল্ট আৰু এইটো টেমাত আছে এইটো NPK গতিকে এইখিনি গোটেইখিনি একেলগে মিক্স কৰিব লাগিব একেলগে মিক্স কৰি পেলাই ফুলৰ গুৰিত কেনেকৈ দিম এইটো মই আপোনালোকক দেখুৱাই আছোঁ গতিকে এপছন সল্টটোত মোৰ হেৰি হ'ল পানী পৰিলে মই টেমাটো খোলা আছিলে টেমাটো খোলা থাকোঁতে মই পানী দিছিলোঁ ফুলত আগতে এইখিনি দি পেলাই সেইকাৰণে এই পানীত তিতিলে এইটো NPK মই পৰিমাণ চাহ চামুচেৰে এচামুচ আধা চামুচ এনেকৈ পৰিমাণ আছে পৰিমাণকৈ ল'ব লাগে কিন্তু মই তেনেকৈ ইমান পৰিমাণ জোখমাখকৈ নলওঁ মই কমকৈ অনুমানিক হিচাপে লওঁ কাৰণ মই কেইজোপা ফুলত দিম কিমানখিনি লাগিব সেইখিনি অনুমান কৰিহে মই দিওঁ গতিকে মই তেনেকৈয়ে দিওঁ আপোনালোকে চাহ চামুচ ল'ব সৰু চাহ চামুচেৰে তেনেকৈ দিব বাকীখিনি অলপ কমকৈ দিলেও হয় এপছন সল্ট আৰু NPK পটাছটো সৰহকৈ লাগে পটাছ মই পূৰা 1 চামুচ দিওঁ ইয়াত মই 1.5 চামুচ লৈছোঁ এইখিনিত 1.5 চামুচ লৈছোঁ গতিকে এইখিনি মই গোবৰ বা ভাৰ্মি কম্পোজ ইয়াত এইখিনি মই জোখতে লৈছোঁ এইখিনি জোখেই লৈছোঁ মই এইখিনিত গোটেইখিনি এই বস্তুখিনি গোটেইখিনি মিক্স কৰি দিম ইয়াত এইখিনি প্ৰথমে মিক্স কৰি ল'ব লাগিব এইটো এপছন সল্ট আৰু NPK 19 আৰু এইখিনি পটাছ এইখিনি পূৰা মিক্স কৰি ল'ব লাগিব এনেকৈ এইটো মিক্স কৰি এই ভাৰ্মি কম্পোজ ইয়াত দি দিম ইয়াত দি গোটেইখিনি মিক্স কৰিব লাগিব এইখিনি গোটেইখিনি মিক্স কৰিব লাগিব এইখিনি মই বনাই থওঁ মই জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে মই অলপ এজোপামান ফুলত দি দেখাম মোৰ অলৰেডি দিয়াই আছে গতিকে মই আপোনালোকক ভিডিঅ'টোত শ্বেয়াৰ কৰিবৰ কাৰণে দেখুৱাবৰ কাৰণে এইখিনি মই বনাই থৈ দিম টেমাত ভৰাই থৈ দিম বনাই তাৰপিছত মোৰ যেতিয়া দিবৰ টাইম আহিব মই তেতিয়া দিম এনেকৈ 20 দিনৰ মূৰত এমাহৰ মূৰত দিলেও হয়
তেনেকৈ আপোনালোকে দি থাকিব ফুলজোপাত। অতি সোনকালে নালাগে, খুব বেছি 20-25 দিন বা 1 মাহ, তাৰ অন্তৰে অন্তৰে দি থাকিলে ফুলৰ ধুনীয়া গ্ৰোথ হৈ থাকিব। গতিকে এইখিনি মিক্স হৈ গ'ল। এইখিনি মই গোটেইখিনি থৈ দিম, মোৰ যেতিয়া টাইম আহিব মই তেতিয়া দিম। মই এতিয়া আপোনালোকক এজোপাত দি দেখুৱাইছোঁ। এইজোপা মোৰ সিংহনিয়াম, এইটো পিংক কালাৰ সিংহনিয়াম। বহুত ৰ'দত আছিলে মোৰ, সেইকাৰণে ইয়াৰ ৰ'দটো পাতটো অলপ কালাৰটো বেয়া হৈ গৈছে। মই এতিয়া ঠাণ্ডাত থৈছোঁ ইয়াত। এইটো পুলি বেছি দিন হোৱা নাই, আনি লগাইছিলোঁ। গতিকে সেইবাবে মই এইজোপাতে দিবলগীয়া হৈ আছে। এইজোপাকে আপোনালোকক দেখুৱাই দিওঁ। প্ৰথমে ফুলজোপা আপোনালোকে যেতিয়া ফাৰ্টিলাইজাৰ এড কৰিব ইয়াত, তেতিয়া এই কিনাৰটো মোৰ অলৰেডি ফচফচীয়া হৈ আছে, এনেকৈ ফচফচীয়াকৈ থ'ব আৰু এনেকৈ গোটেই কিনাৰটো খুচৰি ল'ব। খুচৰি লোৱাৰ পিছত আপোনালোকে ছাইডৰ মাটিখিনি তলত থৈও ল'ব পাৰে, নহ'লে এনেকৈ কৰি আঁতৰাই ইয়াক গুৰিত দিও দিব পাৰে, গুৰিলেও ঠেলি দিব পাৰে। এনেকৈ ফুলজোপাত গুৰিটো চপাই দিব। চপাই দিয়াৰ পিছত এই ফাৰ্টিলাইজাৰখিনি এনেকৈ এড কৰিব। কিনাৰে কিনাৰে আপোনাৰ পটটো অনুযায়ী হ'ব, টাবটো অনুযায়ী, ফুলজোপা অনুযায়ী আৰু জোখটো কিমান লাগিব, টাবটো কিমান ডাঙৰ, গতিকে চইল মিক্সাৰ চইলখিনি কিমানকৈ আছে, এনেকৈ। তাৰপিছত দিয়াৰ পিছত এই গোটেই আকৌ মাটিখিনি পূৰা এনেকৈ মিক্স কৰি দিব। এইখিনি পূৰা মিক্স কৰি এনেকৈ মিক্স কৰি এইটো আকৌ ধুনীয়াকৈ এনেকৈ মিলাই থৈ দিব। যেতিয়া ফাৰ্টিলাইজাৰ এড কৰিব তেতিয়া এইখিনি কৰি হোৱাৰ পিছত ইয়াত পানী দি দিব, পানী ঢালি দিব লাগিব। মই এতিয়া পানী নল'লোঁ, নাই দিয়া, অলৰেডি মোৰ অলপ তিতি আছে। ছেকেণ্ড টাইম দিম মই পানী, এতিয়া থাকক, এতিয়া নিদিওঁ। গতিকে পানী ঢালি দিব। পানী ঢালি দি ইয়াক একদম পূৰা সম্পূৰ্ণ ৰ'দত নথ'ব, অলপ ঠাণ্ডাত থ'ব, ছেমিশ্বেডত থ'ব। যিকোনো ফুলেই অলপ ছেমিশ্বেডত থ'ব, ইনডাইৰেক্টলি ৰ'দটো পোৱাকৈ। তেতিয়া চাব আপোনালোকৰ ফুল ধুনীয়া গ্ৰোথ হ'ব। গতিকে এনেকৈ আপোনালোকে এমাহৰ মূৰত 25 দিনৰ মূৰত এনেকৈ ফাৰ্টিলাইজাৰ, কেমিকেল ফাৰ্টিলাইজাৰ এড কৰি থাকিব পাৰে। চাব ফুলত, যিকোনো ফুলতেই কৰিব পাৰে, কিন্তু ইনডোৰ প্লেণ্টখিনিত সদ্যহতে আপোনালোকে অৰ্গেনিক দিয়াটোৱে বেছি ভাল হয়। আউটডোৰত কেমিকেল দিব পাৰে, ছেমিশ্বেডত থ'ব লাগে, খালি ছেমিশ্বেডত থ'লে বেছি ভাল। গতিকে মই আপোনালোকক এই ফাৰ্টিলাইজাৰ, ড্ৰাই ফাৰ্টিলাইজাৰৰ বিষয়ে জনালোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব কমেণ্টত। বাকীখিনি ভাল লাগিলে, বেয়া লাগিলে, তেতিয়া আৰু কিবা জানিব বিচাৰিলে কমেণ্ট কৰিব, তেতিয়া মই দিব পাৰিম। আৰু এটা কথা, একেটাই ভিডিঅ' বা এজোপা ফুলৰে ভিডিঅ' এটাতকৈ অধিক দিব নোৱাৰি, সেইটো দিলে অলপ আমাৰ দিগদাৰ হয়। গতিকে কাটিং বা হাৰ এনেকুৱাখিনি কোনোবা এটা ভিডিঅ'ত দিব পাৰি। আৰু চবৰে কমেণ্টবিলাক মই চোৱাত মোৰ দিগদাৰো হ'ব পাৰে। গতিকে সকলোৱে কোনেও বেয়া নাপায় যেন, সকলোৰে কমেণ্ট চাই পেলাই মই সকলোকে ৰিপ্লাই দিব নোৱাৰোঁ। গতিকে যিটো পাৰিছোঁ, কমেণ্ট পাইছোঁ, মই ভিডিঅ' দিবলৈ কৈছে, সেইটো মই দেখুৱাই দিছোঁ আপোনালোকক। গতিকে এনেকেই কৰিব। এইখিনিকে দেখুৱালোঁ আজি। সকলোৱে ফুল এনেকৈ সাৰ দি গ্ৰোথ কৰিব। গতিকে এইজোপা মোৰ তলত আছিলে, দেখুৱাইছিলোঁ, অলৰেডি ভিডিঅ'ও দিলোঁ। খুব ধুনীয়া লাগিছে, গোটেইজোপা ফুলি আছে, ইন্দ্ৰমালতী। এনেকৈ মই ফাৰ্টিলাইজাৰ এড কৰি থাকোঁ। গতিকে আপোনালোকেও কৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আজিলৈ মই ভিডিঅ'টো এইখিনিতে সামৰি দিলোঁ। বাই বাই।